1228 খ্ৰীষ্টাব্দৰ আঘোণ মাহৰ 16 তাৰিখে মুংমাওৰ পৰা আহি ব্ৰহ্মপুত্ৰ উপত্যকাত উপস্থিত হৈ চৰাইদেউত ৰাজধানী পাতি আহোম ৰাজ্যৰ পাতনি মেলাৰ সময়ত টিপামৰ পৰা কলিয়াবৰলৈকে সমগ্ৰ অঞ্চল আছিল জলমগ্ন। তাকে দেখি তাইসকলে ক'লে, খাও খাম। খাও মানে পানী, খাম মানে পথাৰ। কালক্ৰমত এই খাও খামৰ পৰা আও খাম আৰু আও খামৰ পৰা হলগৈ আখাম বা আসাম। স্বৰ্গদেউ সুকাফাৰ নেতৃত্বত ঠন ধৰি উঠিল জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে বৃহৎ অসমীয়া জাতি। কৰিছে মঞ্চৰ সন্মানীয় সভা সম্ভাষণ জনাবৰ কাৰণে জনাইছোঁ ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰলৈ। আজি মই আহিছোঁ সোণাৰী খেলপথাৰলৈ। নিশা 9 বাজিছে। ইয়াত কাইলৈ 2 ডিচেম্বৰ সকলোৱে জানে চুকাফা দিৱস ইয়াত আয়োজন কৰা হৈছে। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সৌজন্যত আৰু চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত কেন্দ্ৰীয় চুকাফা দিৱস তো ইয়াত কেনেদৰে উদযাপন কৰা হ'ব, কেনেকৈ আয়োজন কৰিছে তাৰ বিষয়ে আমি জানিম। আমাৰ মাজত আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি শ্ৰীযুত ৰাণা প্ৰতাপ বৰুৱা। তো আমি তেওঁৰ পৰা কিছু কথা জানিম কেনেদৰে আয়োজন কৰা হৈছে। আহক আমি পোনপটীয়াকৈ ৰাণা প্ৰতাপ যাওঁ। ছাৰ, কেনেদৰে মানে কাইলৈ আয়োজন কৰা হৈছে দুআষাৰ যদি আমাৰ ভিউৱাৰ্ছসকলক কয়, আৰু আমাৰ ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমতেই সমগ্ৰ অসমবাসী ৰাইজলৈ আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ তৰফৰ পৰা সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। অহা কাইলৈ চাউলুং চুকাফাৰ স্মৃতি দিৱস 2 ডিচেম্বৰ। এই অসম দিৱসত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে প্ৰতি বছৰে আমি আয়োজন কৰোঁ আৰু এইবেলিও অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত চৰাইদেউবাসী ৰাইজৰ সহযোগত কেন্দ্ৰীয় সমিতিৰ সৌজন্যত আমি চৰাইদেউৰ এই ঐতিহ্যমণ্ডিত এই খেলপথাৰত আমি কেন্দ্ৰীয়ভাৱে আয়োজন কৰিছোঁ। আৰু এই দিৱসত অসমৰ বিভিন্ন প্ৰান্তৰ আমাৰ জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ জিলা সমিতিসমূহৰ পৰা সতীৰ্থ ইতিমধ্যে আহি আছে। কেন্দ্ৰীয় নেতৃবৃন্দ ইতিমধ্যে আহি পাইছে। অহা কাইলৈ ৰাতিপুৱা আমাৰ 9 বজাত যুৱ ছাত্ৰ পৰিষদৰ পতাকা উত্তোলন, শ্বহীদ তৰ্পণ, চাউলুং চুকাফাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি, তাৰপিছতে আছে মুকলি সভা আৰু সাংস্কৃতিক সমাৰোহ। আৰু এই সাংস্কৃতিক সমাৰোহ অসমৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় ৰাইজৰ সাংস্কৃতিক আমি দলসমূহ ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ। এক সমন্বয় সাংস্কৃতিক সভাৰো অনুষ্ঠিত হ'ব। তাৰপিছতে মুকলি সভালৈ অসমৰ বিভিন্নজন বুদ্ধিজীৱী, অসমৰ সাংস্কৃতিক কৰ্মী, লগৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি অসমৰ জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃবৃন্দক আমি কাইলৈ ইয়ালৈ আমি আমন্ত্ৰণ কৰিছোঁ। এই সময়ছোৱাত আমি কেনে কৰি চাউলুং চুকাফাই গঠন কৰি যোৱা সেই মহান অসমীয়া জাতি, সেই অসমখন আমি আহি থকা সময়ত বিভিন্ন জাতি জনগোষ্ঠীৰ সংমিশ্ৰণেৰে সমন্বয়েৰে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ, সকলো সংগঠনৰে এটা বাৰ্তা সাম্প্ৰতিক সময়ত আমি সমগ্ৰ অসমৰ ৰাইজলৈ আমি দিব বিচাৰিছোঁ। ইয়ালৈ আমি সকলোকে আমন্ত্ৰণ কৰিছোঁ। চৰাইদেউবাসী ৰাইজকো আমি আহ্বান জনাইছোঁ, আপোনালোক আহক। আমাৰ কাইলৈ এই অসম দিৱস আমাৰ প্ৰতিটো কাৰ্যসূচীয়ে আপোনালোকে আমাৰ লগত সহযোগিতা আগবঢ়াই সফল কৰক। লগতে সন্ধিয়ালৈ সাংস্কৃতিক সন্ধিয়া হ'ব। সেই সাংস্কৃতিক সন্ধিয়ালৈকো অসমৰ বৰেণ্য কেইবাগৰাকীও শিল্পীক আমি আমন্ত্ৰণ কৰিছোঁ। অসমৰ সকলোৰে জনপ্ৰিয় যুৱ প্ৰজন্মৰ জনপ্ৰিয় জুবিন গাৰ্গ ডাঙৰীয়া কাইলৈ আহিব, মানস ৰবীন ডাঙৰীয়া আহিব। এই সাংস্কৃতিক শিল্পীসকলৰ যি সাংস্কৃতিক সন্ধিয়াও উপভোগ কৰিবলৈ আমি সমগ্ৰ ৰাইজক ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ। কথা হ'ল, আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা জাতীয় সংগঠন হিচাপে জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি চুকাফা দিৱস, লাচিত দিৱসকে আদি কৰি এই মহান ব্যক্তিসকলৰ স্মৃতি দিৱস আমি আয়োজন কৰি আহি আছোঁ। কাৰণ চাউলুং চুকাফাই গঠন কৰি যোৱা এই মহান অসমীয়া জাতিৰ যি সাতৰাজ সামৰি একৰাজ কৰিছিলে, ভিন্ন ভিন্ন
সৰু সৰু ৰাজ্য একত্ৰিত কৰি যিখন অসম গঢ়ি থৈ গৈছিলে সেই অসমখন আগবাঢ়ি যোৱাত ইতিমধ্যে আমি সকলোৱে একত্ৰিতভাৱে আহি থকা সময়ত আমি আগবাঢ়িব লাগিব কাৰণ জাতিটোৰ প্ৰতি ভাষাৰ প্ৰতি সাহিত্য সংস্কৃতিৰ প্ৰতি বিভিন্ন ধৰণৰ আমাৰ সংকেত আহিছে অশনি সংকেত আহিছে এই অশনি সংকেতবিলাক দূৰ কৰি সমন্বয় যাত্ৰাৰে আমি অসম দিৱসতে আমি এটা বাৰ্তা সমগ্ৰ অসমবাসী ৰাইজলৈ আগুৱাই লৈ যাম জাতিটোৰ যথেষ্টখিনি কৰিবলগীয়া আছে আহি থকা সময়ত জাতিটোৰ হকে আমি যথেষ্টখিনি কৰিবলগীয়া আছে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নিজস্ব ধাৰা আছে আমাৰ নিজস্ব দাবী লক্ষ্য উদ্দেশ্য আছে আৰু এই দাবী লক্ষ্য উদ্দেশ্য আগত লৈ জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চাউলুং চুকাফাই গঠন কৰি যোৱা সেই মহান অসমীয়া জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৭৯ চনৰ পৰা কাম কাজ কৰি আহিছোঁ জাতিৰ প্ৰতি যেতিয়া সংগত ভাষাৰ প্ৰতি যেতিয়া সংগত যুৱ ছাত্ৰ পৰিষদে ৰাইজৰ লগত থাকি পেলাই আমি কাম কাজখিনি কৰি আহি আছোঁ আমাৰ বিগত সময়ত আমাৰ যথেষ্ট ক'ৰবাত ত্ৰুটিপূৰ্ণ ভুল ৰৈ যাব পাৰে এইখিনি কথা বতৰা আমাক ৰাইজে আঙুলিয়াই দিব লাগিব দি সংগঠনটোক তথা জাতিটোক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমি ৰাইজৰ পৰামৰ্শ বিচাৰিছোঁ আশীৰ্বাদ বিচাৰিছোঁ আৰু অহাকালিলৈ এই চাউলুং চুকাফাৰ এই মহান স্মৃতি দিৱসত এই অসম দিৱসৰ যি আমাৰ কাৰ্যসূচী এই কাৰ্যসূচীলৈ আমি সমূহ ৰাইজক ইয়াত সহযোগিতা আগবঢ়াই কাৰ্যসূচী সফল কৰিব বুলি আশা ৰাখিছোঁ ধন্যবাদ ছাৰ আপোনাৰ এই অমূল্য কথা কোৱাৰ বাবে তো আমি আমাৰ আৰু আছে কি বুলি কয় আৰু কেইজনমান বিশিষ্ট ব্যক্তিৰ লগত আমি চিনাকি কৰাই দিম ছাৰক আজিলৈ ইয়াতে বিদায় মাগিছোঁ কাইলৈ আমি সমূহ কি বুলি কয় চুকাফা দিৱসৰ সমূহ কাৰ্যসূচী আপোনালোকক দেখাই যাম আৰু এই ভিডিঅ'টো থ্ৰুৱেদি মই ক'ব বিচাৰিছোঁ এই ভিডিঅ'টো সম্পূৰ্ণৰূপে নিদিওঁ মই পাৰ্ট 1 পাৰ্ট 2 একে দি যাম সকলোৱে চাব আৰু সকলোৱে সঁহাৰি জনাব বুলি আশা ৰাখিলোঁ নহয় জানো ছাৰ নমস্কাৰ ধন্যবাদ ছাৰ ছাৰক বিদায় দিলোঁ আৰু আমাৰ মাজত আৰু এজন বিশিষ্ট ব্যক্তি আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক শ্ৰীযুত পলাশ চাংমাই ডাঙৰীয়া তো আমি পোনপটীয়াকৈ পলাশ চাংমাই ডাঙৰীয়াৰ ওচৰলৈ যাম আৰু পলাশ চাংমাই ডাঙৰীয়াৰ ওচৰৰ পৰা আমি জানিম যে ইয়াত কেনেদৰে আয়োজন কৰা হৈছে আৰু কি ইয়াত মানে ব্যৱস্থা লোৱা হৈছে কাৰণ বহুতো ইয়াত দেখিবলৈ পোৱা যায় যে এইটো কি বুলি কয় ফাংচন কৰিলে বহুতো মানে হাই হুলস্থুল বা হাই কাজিয়াৰ মানে হোৱা দেখিব পোৱা যায় তাৰ কাৰণে কি ব্যৱস্থা লৈছে আমি চাংমাই ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰোঁ পোনপটীয়াকৈ আমি চাংমাই ডাঙৰীয়া আমাৰ ব্ৰহ্মপুত্ৰৰ ইপাৰ সিপাৰলৈ আপোনাক স্বাগতম জনাইছোঁ আৰু কালিলৈ আপুনি কেনেদৰে ইয়াৰ মানে আয়োজন কৰা হৈছে অলপ যদি দুআষাৰ কৰে আমাৰ ভিউ আছে আমি পৰিষদৰ চৰাইদেউ জিলা সমিতিয়ে কেন্দ্ৰীয় সমিতিৰ সৌজন্যত প্ৰতি বছৰে চাউলুং চুকাফা তথা অসম দিৱস আয়োজন কৰি আহিছোঁ কেন্দ্ৰীয়ভাৱে আয়োজন কৰি আহিছোঁ আৰু ইতিমধ্যে আপুনি গম পাইছে যে অহাকাইলৈ 9 বজাৰ পৰা আৰম্ভ হ'বলগীয়া যি কাৰ্যসূচী সেই কাৰ্যসূচী ৰাণা প্ৰতাপ বৰুৱা ডাঙৰীয়াই পতাকা উত্তোলন কৰিব আৰু সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা সমজল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া উপস্থিত থাকিব পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা কমল ভৰালী ডাঙৰীয়া উপস্থিত থাকিব আৰু জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতাসকল উপস্থিত থাকিব উত্তৰ পূৰ্বাঞ্চলৰ প্ৰায়বিলাক ৰাজ্যৰ যিবিলাক জনগোষ্ঠীয় পৰম্পৰা নৃত্য তেওঁলোকে প্ৰদৰ্শন কৰিব আৰু অসমৰো আটাইবিলাক প্ৰায়বিলাকেই জনগোষ্ঠীয় জনজাতীয় যিবিলাক কৃষ্টি ইয়াতে প্ৰদৰ্শন কৰা হ'ব আৰু সন্ধিয়াবেলালৈ জুবিন গাৰ্গ মানস বিন কুসুম কৈলাশ নীলাক্ষী নেওগ আৰু মাধৱ ৰঞ্জনৰ সংগীতানুষ্ঠান অনুষ্ঠিত কৰা হৈছে স্বাভাৱিকতে জুবিন গাৰ্গ ডাঙৰীয়া আহিলে বহু জনসমাগম হয় তথাপিও আমি আমাৰ ইয়াৰ জিলা প্ৰশাসন আৰু নিজৰ আমাৰ স্বেচ্ছাসেৱকৰ দ্বাৰা নিশ্চিতভাৱে সুচাৰুৰূপে অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰিম এই বুলি আমি আশা ৰাখিছোঁ এতিয়া কথা হ'ল যে চাউলুং চুকাফা যিগৰাকী ব্যক্তি বৰ অসম গঢ়োতা বৰ অসম নিৰ্মাতা অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি সত্তাসমূহক একত্ৰিত কৰি বৃহৎ জাতি গঠন প্ৰক্ৰিয়া ত্বৰান্বিত কৰিছিল চাউলুং চুকাফাই সৌমাৰ পীঠৰ পৰা তেওঁ আহি এই খণ্ডত যেতিয়া ভৰি দিছিল তেতিয়া অসম নামেৰে এনেধৰণৰ ৰাজ্য নাছিল ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য আছিল চুতীয়া বৰাহী মৰাণ এনেধৰণে ক্ষুদ্ৰ ক্ষুদ্ৰ ৰাজ্য প্ৰতিষ্ঠা কৰি তেনেধৰণে শাসন কৰিছিল আৰু যেতিয়া চাউলুং চুকাফা অসমলৈ আহিল তেতিয়া সকলোবিলাক জাতি জনগোষ্ঠীক একত্ৰিত কৰি বৃহৎ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আৰম্ভ কৰিছিল আৰু তেতিয়াৰ পৰাই অসম নামৰ এই ৰাজ্যখন প্ৰতিষ্ঠা হৈছিল নিশ্চিতভাৱে যে
600 বছৰীয়া আহোম ৰাজত্বকালৰ বহু নজনা কথা অহা কাইলৈ যিসকল বিশিষ্ট ব্যক্তি আহিব, নিৰ্দিষ্ট বক্তা আহিব, বুৰঞ্জীবিদ আহিব, তেওঁলোকৰ পৰা নতুন প্ৰজন্মই জানিব পাৰিব। এতিয়া কথা হ'ল যে 600 বছৰ একেলেঠাৰিয়ে এটা জাতিয়ে শাসন কৰাটো পৃথিৱীৰ ইতিহাসত ক'তো নাই। সেইটোহে আটাইতকৈ বিশেষ্য বিষয় বা আজি ৰাজনৈতিক নেতাসকলে এই কথাটো পৰ্যালোচনা কৰি চোৱাটো উচিত যে একেলেঠাৰিয়ে 600 বছৰ এটা জাতিয়ে কেনেধৰণে শাসন কৰিব পাৰে বা সম্ভৱ, সেই কথাটো নিশ্চিতভাৱে পৰ্যালোচনা কৰাৰ প্ৰয়োজন আছে। আৰু যেতিয়া স্বৰ্গদেউসকলে এই 600 বছৰ অসমত ৰাজত্ব কৰিছিল, তেতিয়া সকলোবিলাক বস্তু অসমতে উৎপাদন কৰি লৈছিল। সেইটোহে আটাইতকৈ ডাঙৰ এটা বিষয় আছিল। ৰাজ্যখন আচলতে স্বনিৰ্ভৰশীল আছিল। কেতিয়াও কোনো এটা বস্তু বাহিৰৰ পৰা অনা নাছিল। আজি যেনেধৰণে প্ৰত্যেকবিধ সামগ্ৰী ৰাতিপুৱা আমি শুই উঠাৰ পৰা একেবাৰে ৰাতি আকৌ বিচনালৈ যোৱালৈকে যিমানবিলাক আমি নিত্য নৈমিত্তিক সামগ্ৰী ব্যৱহাৰ কৰোঁ, এই সামগ্ৰীবিলাকৰ বেছিভাগেই সামগ্ৰী ৰাজ্যখনৰ বাহিৰৰ পৰা আহে। ৰাজ্যখনৰ বাহিৰৰ পৰা যদি এই সামগ্ৰীবিলাক নাহে, তেনেহ'লে ৰাজ্যখন নচলিব। কিন্তু যেতিয়া আহোমে শাসন কৰিছিল, স্বৰ্গদেউসকলে যেতিয়া শাসন কৰিছিল, তেতিয়া অসমত আটাইবিলাক বস্তু নিজাববীয়াকৈ প্ৰস্তুত কৰি লোৱা হৈছিল, উৎপাদন কৰা হৈছিল। আনহে নালাগে, নিমখৰ চাহিদা পূৰণ কৰিবৰ কাৰণে কলৰ মধুনাত কলৰ খাৰ প্ৰস্তুত কৰা হৈছিল, আৰু সেইবাবে অসমীয়া মানুহক খাৰ খোৱা অসমীয়া বুলিও কোৱা হৈছিল। গতিকে সেই সময়ত জাতিটো বা ৰাজ্যখন স্বনিৰ্ভৰশীল আছিল। এই যিবিলাক বিষয়, এই বিষয়বিলাক নিশ্চিতভাৱে পৰ্যালোচনা কৰাটো অতিকে বাঞ্ছনীয়। মই ভাবোঁ যে সেই যে 600 বছৰীয়া জাতি গঠন প্ৰক্ৰিয়াটোত পুৰুষসকলৰ যেনেধৰণে তাত সহযোগিতা আছিল, ঠিক তেনেধৰণে মহিলাসকলৰো সহযোগিতা আছিল। মূলা গাভৰু, কুৰংগনয়নী, এনেধৰণে যিবিলাক ব্যক্তি, সেই ব্যক্তিবিলাকৰো সেই মহিলাসকলৰো যথেষ্ট অৱদান আছিল। তেওঁলোকৰ অৱদানে মহিয়ান কৰি 600 বছৰ অসমীয়া জাতি প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল। ধন্যবাদ ছাৰ, আপোনাৰ এই অমূল্য বাক্য আমাক দিয়াৰ বাবে। আৰু ছাৰ, কাইলৈ আপোনাক শুভেচ্ছা জনাইছোঁ। আৰু ছাৰ, আমি আৰু ব্যক্তি আছে, আমি তেওঁলোকৰ লগতো আমি কি বুলি কয় সুধিম যে কেনেদৰে কি কৰা হ'ব। তো আজিলৈ ছাৰ ধন্যবাদ জনাইছোঁ। আপোনাকো ধন্যবাদ জনালোঁ। ধন্যবাদ ছাৰ। নিশা 10 বাজিলৈকে এইটো কি বুলি কয়, মই এই সাধাৰণ সম্পাদক আৰু সভাপতিৰ লগত, কেন্দ্ৰীয় সাধাৰণ সম্পাদক আৰু সভাপতিৰ লগত আপোনালোকৰ লগত কথা পতাই দিলোঁ। আৰু বাকী কাইলৈ গোটেই কাৰ্যসূচী আছে, তো এয়া বনাই আছে, পিছফালে দেখি আছে, কাম চলি আছে। এইটো কি বুলি কয়, কাইলৈ কি হ'ব কি নহ'ব আপোনালোকক সকলোকে একদম প্ৰত্যেকটোৱে একদম এক্সক্লুচিভ দেখাম মই। তো আমাৰ লগত থাকিব, আমাৰ ভিডিঅ' চাই থাকিব, আৰু প্লিজ চেনেলটো লাইক কৰিব, কমেণ্ট কৰিব, আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব, আৰু কিনাৰত থকা বেল আইকনটো টিপি দিব। তো তেতিয়া মই যেতিয়া নতুন নতুন ভিডিঅ' দিম, তেতিয়া আপোনালোকলৈ ন'টিফিকেশ্যন যাব। ৰাতিলৈ বিদায় মাগিছোঁ, শুভৰাত্ৰি, বাই বাই। নমস্কাৰ, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে। আজি এই পৰিৱেশ দেখাম। কালি ৰাতি অলপ দৃশ্যাংশ দেখালোঁ, তো আজি সম্পূৰ্ণভাৱে আপোনালোকক সকলো কাৰ্যসূচী দেখাম। মই এতিয়া সোণাৰী খেলপথাৰত আহি পালোহি। তো ইয়াত আহি পাইছে ইয়াৰ এজন দুজনকৈ ব্যক্তি, আৰু এয়া হৈছে VIP বহা, য'ত আপোনালোকে গম পাইছে চাগে, কালি কৈছিলে আমাৰ হাৰ্টথ্ৰব জুবিন গাৰ্গ আহিব, কুসুম কৈলাশ আহিব, নীলাক্ষী আহিব, আৰু মৰমৰ কি বুলি কয় মানস ৰবীন ডাঙৰীয়া আহিব, আৰু মাধৱ ৰঞ্জনো আহিব। তো আমি সাংস্কৃতিক সন্ধিয়া চাবলৈ পাম আজি সন্ধিয়ালৈ। তো আজিৰ দিনত বহুতো কাৰ্যসূচী আছে, তাৰ কাৰ্যসূচী অলপ মই দৃশ্যাংশ আপোনালোকক দেখাম, কাৰণ সম্পূৰ্ণ দেখাবলৈ বহুত ভিডিঅ'টো ডাঙৰ হৈ পৰিব। তো সেইকাৰণে অলপকৈ দেখাম, আৰু বাকী সাংস্কৃতিক সন্ধিয়া ভিডিঅ' চাম, যিমান পাৰোঁ অলপ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো ইয়াতেই জুবিন গাৰ্গ আহি বহি দেখিছে, আৰু বাকী অলৰেডি জুবিন গাৰ্গৰ গাড়ী আহি পাই গৈছে, মানে চাউণ্ড বক্সৰ চাউণ্ড ছিষ্টেমৰ এয়া দেখিব পাৰিছে। এই জাষ্ট অলপ আগত আহি পাইছেহি। তো আহক, আমাৰ লগত চাই থাকক, তো কেনেদৰে কি হয় কাৰ্যসূচী সকলো দেখা যাম। এইখন মূল তোৰণখন দেখিছে, কি ধুনীয়াকৈ চুকাফা প্ৰতিমূৰ্তি আছে,
আৰু কি ধুনীয়াকৈ লিখা আছে জয় আই অসম অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সৌজন্যত চৰাইদেউ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় চুকাফা দিৱস স্থান ভাগৱতী প্ৰসাদ বৰুৱা শুৱনি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰ সোণাৰী চৰাইদেউ জিলা। তো ছাইডত ধুনীয়াকৈ লিখা আছে আদৰণি বুলি। তো ৰাইজ আহি আছে। তো এইপিনে ছাইডতো লিখা আছে চৰাইদেউ জিলা সমিতিৰ তাৰিখ 2 ডিচেম্বৰ 2021। এইপিনে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লোগো লগাই দিছে। দেখিছে কি ধুনীয়া এটা পৰিৱেশ। এইপিনে মণ্ডপটো আছে। খন্তেক সময়ৰ পিছতে ইয়াত পতাকা উত্তোলন কৰা হ'ব আৰু সমবেত সংগীত এটা গোৱা হ'ব। তো আমি সকলোবোৰ দেখাই যাম এতিয়া। তো প্ৰস্তুতি চলি আছে। এইপিনে সমবেত সংগীতৰ কাৰণে প্ৰস্তুতি চলাই আছে আৰু এইটো শ্বহীদ বেদী ইয়াতে পতাকা উত্তোলন কৰা হ'ব। তো আমাৰ লগত থাকক, আমি দেখাই মঞ্চৰ দৃশ্য। মঞ্চটো কি ধুনীয়াকৈ সজাই পৰাই তৰিছে। মই অলপ দূৰৰ পৰাই দেখাইছোঁ, ইমান ওচৰলৈ যোৱা নাই। সম্পূৰ্ণ মঞ্চটো মই দেখাই আছোঁ আপোনালোকক চাওক। কি ধুনীয়াকৈ তেওঁলোকে বনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। কি ধুনীয়াকৈ মঞ্চ বনাইছে আৰু বাকী দেখাই আছোঁ। এইটো চাওক, দেখিব পাৰিছে শ্বহীদ বেদী। ইয়াতেই পতাকা উত্তোলন কৰিব শ্ৰীযুত ৰাণা প্ৰতাপ বৰুৱাই। তো আপোনালোকক সমগ্ৰ শ্বহীদ বেদীৰ দৃশ্যটো দেখাইছোঁ। কি ধুনীয়াকৈ ফুলেৰে সজাই পৰা হৈছে এয়া শ্বহীদ বেদী। তো এয়া দেখিব পাৰিছে আপোনালোকে শ্বহীদ বেদীৰ কাষত সকলো জনগোষ্ঠীৰ লোক ৰৈছেহি। এওঁলোকে মানে অনুষ্ঠান পৰিৱেশন কৰিব। প্ৰত্যেকটো নিজৰ নিজৰ জাতিৰ যি কলা সংস্কৃতি তেওঁলোকে নিজে নিজে পৰিৱেশন কৰিব। আৰু এতিয়া শ্বহীদ বেদীত পতাকা উত্তোলন হ'ব আৰু সেইবাবে তেওঁলোকে সকলোৱে আহি শ্বহীদ বেদীৰ কাষত ৰৈছেহি। মই তেওঁলোকৰ দৃশ্যাংশ দেখাইছোঁ, এয়া চাওক। যদি প্লিজ ভিডিঅ'টো ভাল পায় আৰু চেনেল মৰম দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আমাক মৰম দি যাব। মই আপোনালোকক সকলোকে নতুন নতুন ভিডিঅ' দিবলৈ চাম, যিমান পাৰোঁ চেষ্টা কৰিম। আৰু এয়া সকলো জনগোষ্ঠীৰ লোক চাওক, কি এটা মনোমোহা দৃশ্য। ক'বলৈ গ'লে এনেকুৱা দৃশ্য বহুত কম দেখিবলৈ, কিন্তু আমাৰ ভাগ্য চুকাফা দিৱসত আমি সকলোৱে একলগ হ'ব পাৰিছোঁ। এয়া আমাৰ বহুত কপাল ভাল বুলি ক'লেও বেয়া নহয়। দাদা নামটো আপোনাৰ? ভাস্কৰ জ্যোতি। আৰু এইপিনে আমাৰ প্ৰশান্ত দা, এইপিনে দাদা মনোজ কোঁৱৰ তাবলাত আছে আৰু হাৰমনিয়ামত আছে। ছাৰ আপোনাৰ নামটো? দেৱজ্যোতি। ইয়াত দেখিছে সকলো কোৰাছ গাবলৈ ৰেডি হৈছে, প্ৰস্তুতি চলাইছে। তো কোৰাছ গোৱা গ্ৰুপটোৰ নাম হৈছে তেজস্বনী, এতিয়া গম পাইছোঁ। সেয়া সকলো প্ৰিপেৰেশ্যন চলাইছে। সমগ্ৰ দৃশ্য দেখাইছোঁ, মানুহৰ ভিৰ চব মানে গোটেই সমূহ জনগোষ্ঠী এয়া আছে, জাতি জনগোষ্ঠীৰ সকলো লোক আছে। সকলোৱে পতাকা উত্তোলনৰ কাৰণে আহিছে। সকলোৱে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জিন্দাবাদ। 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 আমি সন্মানীয় সভা সম্ভাষণ জনাবৰ কাৰণে উদযাপন সমিতিৰ সম্পাদক ঝৰ্ণা মোহন ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। আমি লগে লগে শ্বহীদ তৰ্পণ
মুখ্য দৰ্শক আমাৰ পলাশ চামাই ডাঙৰীয়া আছে কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক আমাৰ তৰফৰ পৰা শ্ৰদ্ধা জনাবৰ কাৰণে আমাৰ জান দত্ত ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ। চাউলুং চুকাফাৰ পদত মাল্যাৰ্পণ কৰিবৰ কাৰণে আমাৰ মাজত উপস্থিত থকা অসম জাতীয়তাবাদী যুৱ লগে লগে আমি আমাৰ সভাপতি আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় নেতৃবৃন্দ আমাৰ সকলোৱে
মোহন ডাঙৰীয়া আছে, আমাৰ কমল ভৰালী ডাঙৰীয়া মুখ্য উপদেষ্টা, তেখেতকো আমাৰ কাৰণে চাউলুং চুকাফাই বা তেওঁ উত্তৰসূৰী ব্যক্তিসকলে কলৰ মদুনাত খাৰ প্ৰস্তুত কৰিছিল আৰু সেইবাবে অসমীয়া মানুহক খাৰ খোৱা অসমীয়া বুলি কোৱা হৈছিল। কিন্তু আজি তেনে নাই, ৰাজ্যখনৰ বাহিৰৰ পৰা যদি আজি সামগ্ৰী নাহে তেনেহ'লে অসমীয়া মানুহবোৰ আমি আমাৰ জীৱন ধাৰণৰ শৈলী আমি ক'ৰবাত নহয় ক'ৰবাত সলনি ল'ব লাগিব। চাউলুং চুকাফাৰ সেই আদৰ্শকে আমি বাট হিচাপে বাট বুলিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আমি এই পুৰুষগৰাকীৰ স্মৃতিত আমি স্মৃতি দিৱস আয়োজন কৰিছোঁ। এই স্মৃতি দিৱস পালন কৰা আমি চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ যে এইখন চৰকাৰে আমি দেখিছোঁ যে যিমানবিলাক সত্ৰ বেদখল হৈ আছিল সেই সত্ৰবিলাক বেদখল মুক্ত কৰিছে আৰু যিমানবিলাক মঠ মন্দিৰ বেদখল হৈ আছিল সেই মঠ মন্দিৰবিলাক বেদখল মুক্ত কৰিছে। কিন্তু আমি আজিও অসমবাসী ৰাইজক আমি জনাব বিচাৰিছোঁ যে এই চাউলুং চুকাফা পুৰুষগৰাকী যিগৰাকী ব্যক্তিয়ে অসমীয়া জাতি গঠন প্ৰক্ৰিয়াটো ত্বৰান্বিত কৰিছিল, যিগৰাকী ব্যক্তিয়ে অসম নামেৰে এই ৰাজ্যখন নামাকৰণ কৰিছিল, সেই ব্যক্তিগৰাকীৰ যিটো সামাজিক ক্ষেত্ৰ, সেই সামাজিক ক্ষেত্ৰ বা মৈদাম ক্ষেত্ৰ আজিও কিন্তু অনাবৃত অৱস্থাত আছে, আজিও কিন্তু তাত বেদখল হৈছে। গতিকে আমি চাউলুং চুকাফাৰ এই যি সামাজিক বা মৈদাম ক্ষেত্ৰ বা তেওঁ উত্তৰসূৰী যিসকল সৰ্বদলীয়সকলৰ যিবিলাক ঐতিহ্য ক্ষেত্ৰ বা মৈদাম ক্ষেত্ৰ আছে, অনতিবিলম্বে আমি চৰকাৰক বেদখল মুক্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। চৰকাৰৰ দায়িত্ব আছে, এই দায়িত্ব আছে যে এই জাতি গঠন কেৱল মাত্ৰ সেই সময়ৰ সৰ্বদলীয়সকলে নহয়, সেই সৰ্বদলীয়সকলক আমাৰ উদ্যাপক সমিতিৰ সন্মানীয় সম্পাদক মোহন ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। আমি ধন্যবাদ জনাইছোঁ কল বৰুৱা ডাঙৰীয়া আমাৰ চৰাইদেউ জিলা। আমাৰ মাজত আছে আমাৰ চৰাইদেউ জিলা উপায়ুক্ত ছাৰ, আমাৰ ইউটিউব চেনেলে ব্ৰহ্মপুত্ৰ ইপাৰলৈ আপোনাক স্বাগতম জনাইছোঁ। আৰু ছাৰ আজি চুকাফা দিৱসৰ আপোনাক শুভেচ্ছা জনাইছোঁ। ছাৰ আমাৰ ভিউৱাৰ্ছসকলে আপোনাক যদি অকণমান যদি কিবা এটা অমূল্য বাণী যদি আপুনি কয়। মিটিং ষ্টাৰ্ট হ'ব এতিয়া আজি অসম দিৱস আৰু চবকে শুভেচ্ছা জনাইছোঁ। আৰু প্ৰগ্ৰামত একেলগতে আমি এতিয়া নচোৱাওঁ চেলিব্ৰেশ্যন, এই চেলিব্ৰেশ্যনটো আমি ইয়াত আহি পেলাই আমি কৰিম আৰু বিভিন্ন জাতি গোষ্ঠীৰ নিজৰ কালচাৰৰ ডান্স হ'ব আৰু মিটিং হ'ব। কণ্টিনিউ কৰিম। চবকে শুভেচ্ছা জনাইছোঁ যে আহোম চাউলুং চুকাফা স্থাপনা হোৱা 1228 পৰা আজি কিমান বছৰ 600 বছৰ আমি তাক উদ্ধাৰ কৰিলোঁ আৰু চাউলুং চুকাফাৰ যিটো কণ্ট্ৰিবিউশ্যন আছে, ফাৰ্ষ্ট পাৰ্চন অফ আছাম বুলি কয়, তেখেতৰ কণ্ট্ৰিবিউশ্যন বহুত ডাঙৰ আছে। কাৰণ তেখেতে এটা বহুত ডাঙৰ কাম কৰিলে যে ইণ্টিগ্ৰেট কৰিলে। ইংলিছত যেতিয়া আহিলে চৰাইদেউত আৰু কণ্ট্ৰিবিউশ্যন ডাঙৰ যে চব জাতি জনজাতি লৈ পেলাই এটা আহোম লেণ্ড বনালে, আহোম টেৰিটৰি বনালে। চৰাইদেউত লাষ্ট কেপিটেল আছে, ইয়াতে ঢুকালে তেখেত, মৈদামত তেখেতক ৰাখা হ'ল। আৰু এটা
এটা বহুত ভাল এটা তাৰপিছত 600 বছৰ ডাইনেষ্টি এটা চলিলে আহোমৰ ৰাজ্যৰ অসমৰ পৰাই আহোমৰ পৰাই অসম সেইটো হিচাপতে আমি এই দিৱসটো অসম দিৱস হিচাপে পালন ধন্যবাদ ছাৰ আমাক আপোনাৰ এই অমূল্য বাণী জনোৱাৰ বাবে থেংক ইউ ছাৰ